নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে। এয়া বৰা চাউলৰ পিঠাগুড়ি মানে কলা বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ। মানে দিছে আৰু কোৱাৰ্টাৰৰ বাইদেউ এজনীয়ে খুন্দিছিলে, মোকো দিলে অলপ। আৰু আমাৰ যিহেতু মহাপুৰুষে খাই বিৰাটেই ভাল পায় এই পিঠাটো, এয়া মই লৈছোঁ। মানে মই ইয়াতে বেছিকৈ পানীও দিয়া নাই আৰু কমকৈও পানী দিয়া নাই, মানে মিডিয়ামত দিছোঁ আৰু নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু অলপমান চৌদা দিছোঁ। আৰু যদি চৌদা নাথাকে মানে মই কলাখাৰ ব্যৱহাৰ কৰোঁ, কিন্তু মোৰ ওচৰত কলাখাৰ নাই মানে, সেইকাৰণে মই চৌদাটোৱে দিলোঁ। আৰু এয়া মই কি ক'ম আৰু মানে ইমানে খাবলৈ ভাল হৈছে নহয় পিঠাটো, বিৰাটেই টেষ্টি হৈছে। আৰু যে ইমান ধুনীয়াকৈ ফুলি উঠিছে নহয় পিঠাটো। আৰু মানে মই মাৰ হাতৰ সোৱাদ ল'বলৈ চেষ্টা কৰোঁ অলপ। আমাৰ মাও এনেকৈয়ে বনায় পিঠাটো আৰু মাৰ পৰাই শিকিছোঁ। এয়া মানে পিঠাটো ইমান ধুনীয়াকৈ ফুলি আহিছে আৰু আমাৰ মহাপুৰুষে এই পিঠাটো খাই বিৰাটেই ভাল পায় মানে। আৰু দেখিয়ে মানে ৰ'বই নোৱাৰিলে। আৰু মানে আলহীও আহি পালে, আলহী আহোঁতে মানে পিঠা বনাই দিলোঁ। দিওঁতে কৈছে মানে মোক সুধিছে পাপৰ নেকি বুলি সুধিছে। মই কৈছোঁ পাপৰ নহয় আৰু পিঠাই হয়। কৈছে পিঠাই, আজি বোলে ফাৰ্ষ্ট টাইম খাই পাইছে। আৰু অৱশ্যে মোৰো ভাল লাগিছে মনটো এনেকৈ কওঁতে। আৰু ভাল হোৱা বুলি ক'লে চবৰে ভাল লাগে দিয়কচোন, নহয় জানো। আৰু যদি এনেকৈ খাই পোৱা নাই, এবাৰ এনেকৈ খাই চাবচোন, ইমান ধুনীয়া মচমচীয়া হৈছে। আৰু মানে গাখীৰ দিয়া চাহৰ লগত আৰু ক'বই নালাগে দিয়ক। মই অৱশ্যে গাখীৰ দিয়া চাহ কিন্তু খাই বেয়া পাইছিলোঁ। এতিয়া আমাৰ মহাপুৰুষৰ লগত পৰি গাখীৰ দিয়া চাহ খাওঁ বাৰু, নোখোৱা নহয়। মই এতিয়া মানে গাখীৰ দিয়া চাহৰ লগত খায়েই টেষ্টি পোৱা হ'লোঁ। আৰু এইফালে মোৰ পিঠা ৰেডি হৈ গ'ল ধুনীয়াকৈ। দেখিব কিন্তু অলপ বেয়া হৈছে, ক'লা হৈছে যদিও কিন্তু সোৱাদ কিন্তু বিৰাটেই হৈছে দেই। এয়া মোৰ হৈ গ'ল। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, বাই।